নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলু খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। শীতকালত বিভিন্ন শস্যৰ ভিতৰত আলুৰ যথেষ্ট চাহিদা আছে আৰু ব্যৱসায়িক দিশৰ পৰাও ই লাভজনক। জলবায়ুৰ ফালৰ পৰা বিবেচনা কৰিলে আলু খেতিৰ বাবে জলবায়ুৰ উষ্ণতা 20 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বেছি হ'ব নালাগে। আলু খেতিৰ বাবে পানী জমা নোহোৱা জৈৱিক পদাৰ্থৰে ভৰপূৰ বালিচহীয়া পলসুৱা মাটি উত্তম। প্ৰথমতে খেতি কৰিব লগা মাটিডোখৰ ভালকৈ হাল বাই মিহি কৰি ল'ব লাগে। মাটিডোখৰ চহোৱাৰ সময়ত যথেষ্ট পৰিমাণে পচন সাৰ দিব লাগে। এনেকৈ মাটি চহাই মৈৰে সমান কৰি লোৱাৰ পিছত আলুৰ বীজবিলাক ৰোৱা হয়। বীজৰ বাবে ব্যৱহাৰ কৰা আলুবিলাকৰ ওজন অতি কমেও 25 পৰা 40 গ্ৰাম হ'ব লাগে। আৰু এইবিলাক আলুত 2 পৰা 3টা চকু থাকিলে ভাল হয়। আলু বিভিন্ন পদ্ধতিৰে ৰোৱা হয়, যদিও আমি সাধাৰণতে লৰত ৰোৱা পদ্ধতিটোৱেই ব্যৱহাৰ কৰোঁ। আলু ৰোৱাৰ এই পদ্ধতিটোৱেই আটাইতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰা হয়। দুটা লৰৰ মাজত 50 পৰা 60 চেণ্টিমিটাৰ দূৰত্ব আৰু দুটা বীজৰ দূৰত্ব 15 পৰা 20 চেণ্টিমিটাৰ হ'ব লাগে। এনেকৈ 1 বিঘা মাটিত আমি 3 পৰা 3.5 কুইণ্টেল আলু ৰুব পাৰি। আলু খেতিৰ কাৰণে ৰাসায়নিক সাৰৰ উপৰি জৈৱিক সাৰ প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। আলু খেতিত ইউৰিয়া, ছুপাৰ ফছফেট, পটাছ আদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰি আৰু সাৰবিলাক মাটিৰ লগত ভালকৈ মিহলি কৰি ল'ব লাগে, যাতে আলুৰ বীজৰ লগত সাৰৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নহয়। এনেকুৱা প্ৰত্যক্ষ সম্পৰ্ক হোৱাৰ ফলত আলুবিলাক পিছত পচি যোৱাৰ এটা সম্ভাৱনা থাকে। এনেকৈ আলুৰ গছবিলাক অলপ ডাঙৰ হোৱাৰ পিছত গুৰিত আমি মাটি চপাই দিব লাগিব, কাৰণ আলুবিলাক সাধাৰণতে মাটিৰ উপৰিভাগতেই হয় আৰু এইবিলাকত ৰ'দ ডাইৰেক্টলি লাগিলে আলুবিলাক সেউজীয়া ৰং ধৰি পিছত খোৱাৰ অনুপযুক্ত হৈ পৰে। আলু খেতিত পাৰিলে আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰি। নিৰ্দিষ্ট সময়ত পানী যোগান ধৰাৰ ফলত শস্যৰ বৃদ্ধি হয় আৰু লগতে ৰঙা পৰুৱা, গুৰি কটা পোক আদিৰ নিয়ন্ত্ৰণতো সহায়ক হয়। বিশেষকৈ আলু খেতিত 3টা সময়ত পানী দিব লাগে। প্ৰথমতে ৰোৱাৰ পৰা 25 পৰা 30 দিনৰ মূৰত, 50 পৰা 60 দিনৰ মূৰত আৰু শেষত 70 পৰা 80 দিনৰ মূৰত, অৰ্থাৎ আলুবিলাক বৃদ্ধিৰ সময়ত পানী দিলে ভাল হয়। এনেকৈ উপযুক্ত সময়ত যদি আমি উপযুক্ত পৰিচৰ্যা কৰিব পাৰোঁ, তেতিয়াহ'লে আলু খেতিৰ পৰা আমি যথেষ্ট লাভৱান হ'ব পাৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।